What's up guys, this is Queen. Welcome to my another new vlog. So guys, মই উঠিলো এতিয়া পিছে 8টা আৰু উঠিলো এতিয়া ব্ৰাছ টাছ কৰিম দেখুৱাই আছো কৰো নকৰো লগ পাইছো সে মই ভাত খাইছো ভাত চাত খাই বহুত কাম আছে আজি কাম চাম কৰিবলৈ গৈছো জলদিকে খাই লওঁ পিছতে কৰিছো মোবাইলতো চাৰ্জ নাই চাৰ্জত দিও মোবাইল ঠিক আছে সো গাইস মই ভাত চাত খালো আৰু ইয়া কাম আছে কিছুমান কৰিব লাগিব আৰু এটো আজি ৰ'দত দিব লাগিব ফ্লোৰত থাকো যে হেতু কাৰণে ৰ'দত দিব লাগে মাজে মাজে পৰুৱা চৰুৱা হেই হৈ থাকে সো ৰ'দত দিব লাগে আমি ফ্লোৰত থাকো কি হয় এটো কৈ আছো ৰব এক সেকেন্ড ফ্লোৰত থাকো কাৰণ নাহতে এলটো দি আহিছিল চাইছো কাজে হেতু কাৰণে মানে পিছলা নানা নাই ভাবিছিলো ইয়াতে এটা আছে হেই শুনিছিলো ইয়াত বুলে এটা হেই আছে ভাড়া দিয়া পালং এটা আছে বুলে পাছত নিদিলে আমাক হেতু কাৰণে মানে ফ্লোৰতে থাকিবলগীয়া হৈছে প্লাষ্টিক হেই মিলি পেলাই তো কিমাবা থাকিম চাগে ইয়াত তো পালং চালং হেতু কাৰণে কিনাই নাই আৰু কিনিলা আকৌ ট্ৰাক এটা ভাড়া কৰিব লাগিব হেই এটা ভাড়া কৰিব লাগিব হেতু কা আৰু ফ্লোৰত থাকি ভালো লাগে সঁচাকে মানে গৰম বেছি ন হেতু কাৰণে ফ্লোৰত থাকি মজা লাগে মানে ঠাণ্ডা ঠাণ্ডা এটা ফিলিং আহে আৰু মানে ভাল লাগে ৰ'দত দিওগে মই মেলি দিওগে আৰু এয়া ৰুমটো মুছি আছো নোটটো পোৱা নাই তো দি মুছি আছো কালিৰ ভিডিঅ'টো এডিট কৰিম আৰু আপলোড দিলো পাছত লগ পাই আছো দেখুৱাইছো কি কৰো নকৰো গৰম লাগিছে তামাম কাম কৰিছো যে সো পাছত দেখুৱাইছো সো গাইস এতিয়া বেজে 3টা মই গাপা ধুই আহিলো আৰু ভাত চাটো খালো এতিয়া বহি আছো অলপ বাহিৰলে ওলাই যাম দেখুৱাম কি কৰো নকৰো তো অলপ ৰেডি সেডি হও মুখত কিবা লগাও ক্ৰীম লগাও পাছত দেখুৱাইছো সো গাইস এতিয়া বসে কি আনিছে বজাৰ কৰি বনাব লাগিব ডালি নে কি আনিছে আজি কোনে জানে আৰু ও মাছ ভাজি আছে মাছ ভাজি দি তৰকাৰী বনাম তো কাপোৰ বিলাক চপাই লৈ আহো বলো পাটিটো মোৰ কাপোৰ ভিজা হৈ আছে মেলি দিছিলো হাই গাইজ মানে মই আজি দিনটো ঘৰত নাই যে সেইকাৰণে ব্লগত আহিব পৰা নাই সৰি मस्त जोक मारा रे ये हंस रे हलकट हंस ये क्या मजाक हो रहा है मेरे साथ हाँ মই মানে সিঙ্গাৰ হ'ব খুজিছিলো গম পাইছে না আপোনালোকে বইলো না কিয় বহিলো মই মানে সিঙ্গাৰ হ'ব খুজিছিলো গম পাইছে না আপোনালোকে কিন্তু মোৰ ডিঙিয়ে নিদিলে মাতে নিদিলে নহলে ফালি দিলে হয় একদম बाप को भेज तेरे बस की बात नहीं ও মোরে লরার মাক মাছলৈ যা না খাও হুধা ভা মেলা মাতটো ধুনীয়া ন মোৰ বহুত ধুনীয়া একদম ফালি দিবা একদম আৰু পাটিটো মজা লাগে ফ্লোৰত থাকি ন ফ্লোৰত থাকি মজা লাগে বোলো ক'ত মজা লাগিব দুখীয়া মানুহ যে এখানে আছো আৰু আল্লাহ দিয়া নাই সম্পত্তি কি কৰিম মাটিতে থাকো কেতিয়াবা হ'ব আমিও ধনী হ'ম এনেকে নহয় উল্টাকে দিছা নহয় বিশ্বাস আছে আল্লাহৰ ওপৰত एक बार मोनेटाइज हो जाने दो फिर पैसा ही पैसा होगा चैनल को मोनेटाइज हो जाने दो फिर पैसा ही पैसा होगा मैं क्या करूं फिर जॉब छोड़ दूं डाली
খিচিৰি বনাম কালি খিচিৰি বনাম হা আৰু কলগেট আনিছা কলগেট আনিছিলো শ্যাম্পু ক'ত আছে এইয়া তাত হা তাত থাংকু শ্যাম্পু আনিছিলো খিচিৰি খাব মন গৈছে খিচিৰি খাব মন গৈছে যে সেইটো কাৰণে আনাইছোঁ দালি আৰু আলু মজাকৈ কালি ৰাতিপুৱা খিচিৰি বনাম আৰু ধুনীয়াকৈ খাম হয়নে झूठ बोलता है কিয় জোল কৰিছোঁ অ'কে বাই পাছত অ'কে বাই নহয় পাছত तेरे को कुछ नहीं आता तेरे को कुछ भी नहीं आता देखा आपने लापरवाही का नतीजा है চ' গাইজ এয়া ভাত তৰকাৰী বনাই আছে আজি এয়া সি আজি বনাব বোলে ভালকৈ চ' বনাই আছে ভাত হৈ গৈছে চাগে ভাত হোৱা নাই ভাত বহাই দিছে আৰু তৰকাৰীটো বনাব পিঁয়াজ কাটি আছে চ' গাইজ বনোৱা খিজোৱা হৈ গ'ল আমাৰ আৰু এতিয়া আমি খাব বহিছোঁ আৰু মই কেৰাহী ঢাকিছিলোঁ সেইখন কাঁহীতে বহি গৈছোঁ আৰু মাছৰ পিটিকাৰে খাই আছোঁ আণ্টিহঁতৰ পৰা আনিছিলোঁ মাছৰ পিটিকা মজা লাগিছে আৰু এয়া বস্তুৱে খাই আছে আৰু তৰকাৰী লওঁ অলপ আৰু আলু দি মাছ বনাইছে আজি কেনেকুৱা হৈছে জানো খাই লওঁ তেতিয়া গম পাম চ' খাই লওঁ গুড নাইট